আজি আমি ইনকিউবেটৰত হাঁহৰ কণী দিম। এতিয়া হাঁহৰ কণী আছে 20টা। তাৰে কেইটাবা ওলাই এতিয়াতো গম নাপাওঁ। আজি ফাৰ্ষ্ট আমি এতিয়া ইনকিউবেটৰত এই কণীকেইটা বহাম। এনেকৈ ধুনীয়াকৈ লৈ লৈছোঁ ইয়াতে, নি পেলাই আমি ইনকিউবেটৰত দিম। এই কণীকেইটা কিন্তু আমি প্ৰথমতে অলপ বীজাণুনাশক স্প্ৰে মাৰি লৈছোঁ। সেইটো আপোনালোকক দেখাব নহ'ল গাইজ। স্প্ৰেটো মাৰিলেও কাপোৰেৰে বা তুলাৰে ধুনীয়াকৈ মুচি ল'ব পাৰে, যাতে ইয়াত কিবা বীজাণু বা বেক্টেৰিয়া লাগি থাকিলে তেতিয়া আপোনাৰ ক্লিন হৈ যাব, তাৰ কোনো অসুবিধা নহ'ব। এই কণীকেইটা এতিয়া আমি ইয়াত ধুনীয়াকৈ এটা এটাকৈ বহাই যাম। এটা মাৰ্কাৰ চিন দি দিছোঁ, যাতে আমি কণীকেইটা ৰোটেট কৰোঁতে মানে উল্টা পাল্টা কৰি দিওঁতে গম পাওঁ তল ওপৰটো। ইয়াতে পাত্ৰটোত বাতি এটাত আমি পানী দি থৈছোঁ, এইটো আপোনালোকক দেখুওৱা নহ'ল গাইজ। আৰু তলত এখন সুতি কাপোৰ ধুনীয়াকৈ পাৰি দিছোঁ। সুতি কাপোৰখন ইয়াত ধুনীয়াকৈ কণীকেইটা এটা এটাকৈ আমি ইয়াত দি দিছোঁ। আৰু কণীকেইটা কিন্তু আমি অলপ ৱেইট কৰি চাইছোঁ ঠিকে আছে নে নাই। ইয়াৰে ৱেইট, হাঁহৰ কণীৰ ৱেইট 50 গ্ৰামৰ ওপৰত হ'ব লাগে, প্ৰায় 60 গ্ৰাম, 55 গ্ৰাম, 65 গ্ৰাম। এই কণীকেইটা সেইখিনি ৱেইট হ'লে ভাল। ইয়াৰে কিন্তু 3টা নে 4টা কণীৰ ৱেইট অলপ কম আছে, তথাপি দি থৈছোঁ। কি ৰিজাল্ট ওলাই চাম আমি। 4টামান কণীৰ ৱেইট 50 গ্ৰাম আছে। ৱেইটটো 50 গ্ৰাম প্লাছ হ'ব লাগে, তেতিয়াহে অলপ ৰিজাল্টটো ভাল পোৱা যায়। আজি আমাৰ দ্বিতীয় দিন। কণীকেইটা আমি এতিয়া ৰোটেট কৰিম। ডেইলি কমচে কম 2বাৰকৈ কণীবিলাক ৰোটেট কৰিব লাগে। ৰোটেট মানে উল্টা পাল্টা কৰি দিব লাগে। ইফাল মুৱা হৈ থাকিলে সিফাল মুৱা কৰি দিব, ঘূৰাই দিব। পাৰিলে 3বাৰ দিব লাগে, কিন্তু 3বাৰ নোৱাৰিলেও কমচে কম মানে 2বাৰ দিলে হৈ যায়। গতিকে আমি ডেইলি 2বাৰকৈ ৰোটেট কৰোঁ, মানে ওলোটাই দিওঁ। আমি ওলোটাই দিওঁ। ইয়াত আমি সিদিনা আপোনালোকক দেখুৱাইছিলোঁ 20টা কণী দিছিলোঁ। 20টা কণীৰ কিন্তু 13টাহে হ'ব। আৰু পানীটো ঠাণ্ডাৰ দিনত সদায় আমি কি কৰোঁ, এনেকৈ কুহুমীয়া গৰম পানী সদায় দি থাকোঁ, যাতে হিউমিডিটিটো ধৰি ৰাখে। ফুলি থাকিলে কি হয়, বস্তুটো হিউমিডিটিটো বাহিৰ ওলাই যায়, সেইকাৰণে হিউমিডিটিটো কমি যায়। কুহুমীয়া গৰম পানী কৰি দিওঁ। আৰু আজি আমাৰ কণীবিলাকৰ প্ৰায় 7 দিন হৈছে। কোনটো কণী মানে পোৱালি গঠন হ'ব নহয়, সেইটো 5 দিনতে আচলতে ধৰিব পাৰি। এইটো দেখিছেনে, মানে ৰঙা ৰঙা হীৰা টাইপ হৈ গৈছে। ই তাৰমানে অলৰেডি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। এইটো 5 দিনতে গম পোৱা যায়, 5ৰ পৰা 6 দিনৰ ভিতৰত। আজি কিন্তু 7 দিন। এতিয়া দেখিছে ইয়াৰ যিটো ভ্ৰূণ, সেইটো লটপট কৰি আছে, আৰু যিবিলাক হীৰা আছে সেই হীৰাবিলাক এনেকৈ তাৰমানে বিয়পি যায়।